আজি হৈছে মাতৃ দিৱস আৰু মাতৃ বুলি কোনো দিৱস নাথাকে মাতৃ দিৱস বুলি তথাপিতো পৰিয়ে গম পাই মোলৈ ধুনীয়াকৈ এখন কাৰ্ড বনাই আনিছে মাতৃ দিৱস বুলি আজি আহিছোঁ মাহঁতৰ ঘৰলৈ এফালে আমাৰ বাচ্চা পাৰ্টিয়ে খেলি আছে সিহঁতে লেচু খাই আছে আৰু এফালে মায়ে আচাৰ বনাবৰ কাৰণে যোগাৰ কৰি আছে মছলা ধুনীয়াকৈ পিচি লৈছে যিহেতু আজি মাতৃ দিৱস আৰু লগতে দেওবাৰো সেইকাৰণে ভাবিলোঁ অলপ ফুৰি আহোঁ আহি পেলাই মাৰ ঘৰ পালোহি এইপিনে মই বনাই আছোঁ মাংস আৰু এইফালে মাছৰ কণী ভাজি থকা হৈছে আৰু এইফালে বনাই থকা হৈছে ৰঙালাও আগৰ ভাজি আৰু আজি মাংস বনোৱা দায়িত্বটো মোৰ পাল পৰিছে মানে মাংস বনোৱা পালটো মোৰ পৰিছে মই আহিলে মোকে মাংস বনাব দিয়ে পাপাই বোলে মোৰ হাতৰ মাংস খাই ভাল পায় সেইকাৰণে মাংস বনোৱা পালটো আজিকালি ঘৰলৈ আহিলে মোৰ পৰে এফালে বাদামৰ চাটনিও বনাই থকা হৈছে গোটেইখিনি ধুনীয়াকৈ একেলগে মিক্স কৰি ভাজি লৈ পেলাই বাদামৰ চাটনি বনাইছে মানে মায়ে বনাইছে মই অলপ এনেই লৰাই দিছোঁ এইফালে মায়ে যোগাৰ কৰি থোৱা আচাৰ বনাই আছে হৈয়ে গ'ল প্ৰায় কালাৰটো দেখিছেনে ইমান ধুনীয়া আৰু মাৰ হাতৰ আচাৰখিনি খাবলৈ সঁচাকৈ বৰ ধুনীয়া হয় তাৰপিছত এইপিনে আমাৰ দেখিছে ৰিচি কিবা ঠেং লাগি আছে কিনো ঠেং লাগিছে শুনকচোন তাকে কি হ'লে ৰিচি দাদা কৈ দিয়াচোন তুমি কানি আছে ৰিচিক নাকানিবা বুলি কোৱা মানে ডাঙৰ ল'ৰাই কানে নেকি বাবুলা মই জেঠাইক মেহেন্দি আঁকি আছোঁ সকলোৱে চাব ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই দিয়া বাই আৰু এইফালে আচাৰ ৰেডি হৈ গ'ল যিহেতু আমাৰ পৰিয়াল আচাৰ খাই ভাল পায় সেইকাৰণে মায়ে আচাৰখিনি উৎপাতকৈ বনাই দিছে অলপমান মোকো দি পঠালে আৰু খাবলৈ সঁচাই বৰ ধুনীয়া হয় আচাৰখিনি আৰু বছৰ থৈ দিলে মানে নষ্ট নহয় এইফালে আজি আমাৰ মাৰ হাতৰ থালিখন মানে মাংসখিনি মই বনাইছোঁ বাকীখিনি মায়ে বনাইছে কেঁকুৰা চব্জি মাংস বাদামৰ চাটনি মাছৰ কণী ৰঙালাও আগৰ ভাজি ধুনীয়াকৈ ভাত পানী খাই কৰি ল'লোঁ খাই কৰি লোৱাৰ পিছত দেখিছে এইটো কি গছৰ পাত নামটো পাহৰি গ'লোঁ গছৰ পাতটো দি এনেকৈ বেলুন ফুলে ইহঁত তাক দেখি পাখি আৰু ৰিচিক দেখি পেলাই ফুলাই দিব লাগে সেইকাৰণে ময়ো আনিলোঁ ধুনীয়াকৈ ফুলাই দিলোঁ তাৰপিছত ভাত পানী খাই কৰি লৈ এনেই অকণমান ৰাস্তালৈ আহিলোঁ এইপিনে মা পাখি আৰু আজি বতৰটো ইমান ধুনীয়া চাওকচোন কিন্তু ৰাস্তাটোত যে এনেকুৱা গাড়ী হৈছে নহয় পাৰ হ'ব নোৱাৰি ইমানে গাড়ী ভিৰ তাৰপিছত আহিলোঁ ঘৰলৈ আহি পেলাই যিহেতু বুলি ছোৱালী এজনী হ'ল খবৰ ল'বলৈ যাবই পৰাই নাই যামগৈ সদায় ভাবি থাকোঁ কিন্তু সময় নিমিলে তো আজি ফাইনেলি ওলালোঁ নাই বোলো খবৰটো লৈ আহোঁ নহ'লে ছোৱালীয়ে গৈ ডাঙৰ হ'বগৈ খবৰ ল'বই যাব নাপাম আমাৰ লগতে গোটেইখিনি আহিলে আহি পেলাই ধুনীয়াকৈ বুলিহঁতৰ ঘৰত খবৰ খাতি ল'লোঁ এইফালে বুলি ছোৱালীজনীৰ লগত ধুনীয়াকৈ ফটো দুকপিমানো উঠিলোঁ যিহেতু সৰু ল'ৰা ছোৱালী ভিডিঅ' কৰি থকা নাই ধুনীয়াকৈ ফটো দুকপিমান উঠি ল'লোঁ উঠি কৰি লৈ ঘৰলৈ বুলি আহিছোঁ আৰু আজি বতৰটো সঁচাই বৰ ধুনীয়া একদম ৰ'দ নাই বতাহ মাৰি আছে ভাল লাগিছে তাৰপিছতে মাৰ লগতে ফটো দুকপিমান উঠিলোঁ আৰু এইফালে আমাৰ দেখিছে ইহঁত দুটা ফটো উঠাৰ ভাজ এখন ফটোটো ভালকৈ নহ'ল চব এনেকৈ ভাজ দিয়ে থাকিলে তাৰপিছত অথনি যে বাদামখিনি যোনখিনি পিচি থৈছিল সেয়া বাদামখিনি মায়ে ধুনীয়াকৈ চাটনি বনাই দিলে আৰু গৰম গৰম ইটিৰ লগত আমি খাওঁ দেই খাবলৈ খুব ধুনীয়া হৈছে আৰু এইফালে আমাৰ ৰিচি আৰু পুতুৱে খেলি আছে তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ যিহেতু কাইলৈ ইহঁতৰ স্কুল আছে তাৰপিছত মায়ে দিয়া ইডলি আৰু চাটনি লৈ আহিলোঁ লৈ আহি ঘৰত ধুনীয়াকৈ পৰিয়ে খালে তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ দেই বাই মজা আইতা হাতত যাদু